হৈছে দেই Hello guys, আমি একজনের কানে এটা বয়লা মাংস আনিবলৈ গৈ আছো বয়লা গোটাকে আনিম প্ৰায় চাৰিটা গৈ আছো এখন আমাৰ অধি এখন চাইকেলখন এখন দেখাই দিছো এটা পুৰা যাম পটাপট লৈ আহোঁগৈ আপোনালোকে চাই দিব ভিডিঅ'টো একদম লাষ্টলৈকে বৰ ধামাকা হ'ব আৰু কিবা এটা কৈ দিয়া গৌতম হ'ব আৰু তই কিবা এটা কৈ দে বয়লা আনিবলৈ গ'লো নহ'লে নাপামগৈ এতিয়া স্পীড আৰু স্পীড 90% আৰু স্পীড বৰ্তমান আৰু বেছি দূৰ নাই পামগৈ এতিয়া আমি যিটো গৈ আছোঁ মাংস আনিবৰ কাৰণে একদম কালি এইটো 31 ডিচেম্বৰ দিনাখন মাংস টেষ্ট কৰোঁতে হেতাই মাৰিলে এইডোখৰ উখৰি আছে হেতাই মৰা আমি পৰা গৈ আছোঁ এতিয়া মাংস আনিবলৈ পৰা আৰু স্পীড 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 দিয়া কাৰ্টন নিদিবা দেই অকণ বাওঁফালৰ টিকাটো বিষাই তাৰমানে সেইকাৰণে আমাৰ লক্ষ্যস্থান পাই গ'লোঁ ইয়াতে আছে আমাৰ ব্ৰইলাৰ এতিয়া আনিম আমি য'ত ল'বলৈ আহিছিলোঁ ন ত'ত এতিয়া নহ'ব তাৰমানে এইটো অলপ দিগদাৰ হ'ল আমাৰ পইচাটো শ্বৰ্ট মাৰিছে আমাৰ তাৰমানে দুখীয়া হ'লা যে এইকাৰণে এতিয়া হেল্ল' গাইজ ৱেলকাম বেক এগেইন আজি আকৌ পুনৰ আহিলোঁ আমি লাডাখলৈ লাডাখ নহয় আৰু চাব পাৰে লাডাখ নহয় দেই ব্ৰইলাৰ ফাৰ্মলৈ আহিছিলোঁ লগত আছে বগলী পিতেক সৰুটো আৰু এইটো বাবুলা পিতেক ডাকৰটো দীপক ল'ৰাটো এই বহুত ইংলিছত চুকাই বহুত একাডেমি ইংলিছ একাডেমিত পঢ়া জেগাত যথেষ্ট চুকালা আমি এতিয়া ক'লৈ আহিছিলোঁ লাডাখ নহয় ব্ৰইলাৰ ফাৰ্মলৈ আহিছিলোঁ ব্ৰইলাৰ ফাৰ্মলৈ আহিছিলোঁ এতিয়া নহ'ব তাৰমানে ব্ৰইলাৰ এই দাদাজনৰ ঘৰত এতিয়া ব্ৰইলাৰ আছে বুলি কৈছে আমাৰ এতিয়া ব্ৰইলাৰ মেনেজ হৈ গ'ল কিমান আছে কিমান কেজি মোৰ ওচৰত এতিয়া ঠেং এপোৱা আছে অঁ গজব বেজতি আপোনালোকে যদি ইচ্ছা কৰে নিব পাৰে মই আপোনালোকক নিবলৈও নকওঁ যদি আপোনালোকৰ অত্যন্ত প্ৰয়োজন হৈছে আমাৰ লগত কুকুৰ তিনিটা আছে তিনিটা ঠেং চেংবোৰ খাই তিনিটা এইকেইটা যোগাযোগ কৰিব পাৰে এতিয়া দি দিব আপুনি ফ্ৰাই কৰি দিব নেকি কুকুৰ যদি তেওঁলোকে খায় তেতিয়াহ'লে কুকুৰৰ ব্যৱস্থা তেওঁলোকে কৰি লওক মোৰ ওচৰত কিন্তু ব্ৰইলাৰহে আছে কুকুৰৰ লগত এইকেইটা তাৰমানে ব্ৰইলাৰ ঠেংহে খাই তেওঁলোক কুকুৰৰ লগৰ হ'ব পাৰে তোমালোকে আজি যে এই চাইকেলখনত চাৰিজন উঠিছা এইটো এটা ভাল নিদৰ্শন দেখাইছা এখন চাইকেলত আমি দুজনে দেখিছিলোঁ বিষাই গৈছে একো নিদৰ্শন দেখুওৱা নাই তোমালোকে যে এখন চাইকেলত চাৰিজন উইদাউট হেলমেটত ঘূৰিছা সেইটো এটা ভাল নিদৰ্শন দেখাইছা এনেকেই ঘূৰিবা উইদাউট হেলমেটত ঘূৰিবা চাইকেলত ঘূৰিবা হ'ব থেংক ইউ দেই আহিছোঁ বাটত লগ পালোঁ এজনক ছাবস্ক্ৰাইবাৰ এজন বহুত সহায় কৰিলে ঠেলি মেলি দিলে অলপ এজন মানুহ অলপ মাল খাই অলপ নিচা হৈ আছিলে সেইকাৰণে অলপ ঠেলি মেলি দিলোঁ অকণ সহায় কৰি দিলোঁ তাক এতিয়া আকৌ আমি ব্ৰইলাৰ আনিবলৈ যাওঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব পৰা লেটছ গ' আমি আহা ব্ৰইলাৰ 20 কেজি দিয়ক ল'লো নেকি 3000 ল'লোঁ বেয়া নহয় 3000 দিব 3000 অঁ 3000 কিমান পৰিব 3000 এইডোখৰ যে গোটা ব্ৰইলাৰ নাপালোঁ এতিয়া কটা ব্ৰইলাৰ লৈ দিছোঁ সেইকাৰণে এতিয়া গোটা ব্ৰইলাৰকে দিলোঁ গোটা ব্ৰইলাৰটো নাই পাবলৈ নাই আমাৰ এইখিনি নাপাওঁ এই জীয়াই থকা নাই ন कौन है ये लोग कहाँ से आते हैं 3000 টকা চাউল লৈ আহিলোঁ আমি গোটেইকেইটা মেনেজ কৰি আনিছোঁ ঘৰৰ পৰা একো কিনা নাই পিঁয়াজ এয়া চব প্ৰত্যেক ঘৰ এটা এটা দিছে পিঁয়াজ এনেকৈ আলু লৈ আহিছোঁ 5-6টামান আছে এয়া নিমখ এয়া জলকীয়া এয়া কম বাজেটৰ এয়া পানী লৈ আহিছোঁ পূৰা এতিয়া লাহেকৈ জুই ধুইম জুইৰ কাৰণে খৰি বিচাৰি যাওঁ এতিয়া খৰি অৰণ্যৰ মাজত এয়া খৰি পূৰা মেনেজ কৰি আছে আমাৰ এয়া হাই কৰি দিয়া অকণ দিয়া হাই কৰি দিয়া ইমান দে উঘালি দিয়ে তোৰ মানুহটো চাই যে খুটিটোহে পালি নেকি আৰু নাপালি আমি ৰাতি হ'ল তাৰমানে আমাৰ 1 জানুৱাৰীটো খোৱাটো সেইকাৰণে অকণ গধূলি হৈছে যে খৰিটো আমি নিশাচৰ পৰা আনি কাৰণে আমাৰ জুলীয়া পদাৰ্থ একো নাই দেই অকল মাংস খাম আমি আৰু ভাত খাম আপোনালোকে কমেণ্টত জুলীয়া পদাৰ্থৰ কথা একো নক'ব আমি ভাল ল'ম দুখন বিয়াৰ কাৰণে খৰি হৈ যাব ইমানেই আছে খৰি ইয়াতে হৈ যাব হ'ব দিয়া মই লৈ গৈ আছোঁ তোমালোকে আহি থাকিবা আপোনালোকে ভিডিঅ'টো পূৰা চাই ধুনীয়াকৈ গৈ থাকিব এতিয়া আমিতো খৰি মেনেজ কৰিছোঁ মাংস বনাবলৈ আছে ভাত খাবলৈ আছে তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো কাটি নিদিব অকণমান একদম পূৰা চাই থাকিব পূৰা এতিয়া মাংস ভাত বনাব লাগে পূৰা খৰি একদম পূৰা গুপ গুপকৈ জ্বলি গ'ল এতিয়া লাহেকৈ ভাতটো পাতি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব পূৰা ৰেডি একদম এভৰিথিং এয়া আমাৰ শইকীয়া গৌতম দাই বনাইছে এইটো ভাতটো একদম ভাত দেখিব পাই আগতে তাৰমানে কিবা এটা আনা কাই দিওঁ হৈ যাব ই আগতে তাৰমানে আমাৰ ওচৰ হোটেলখনত থাকিলে জানৰ তলত এতিয়া ৰিটায়াৰ হ'ল সেইকাৰণে কি বনাব ঠিক নাই
পানী ভাত বনাই খাই থাকো এই ডেইলি ভাত বনাই খাই থাকে যি জানৰ তলত কৈছে মই এমাহৰ পৰা এই ভাত বনাই থাকে তাৰমানে জানৰ তলত থাকে যদি অকমান নিমখৰ চাউল দি বন্ধু নিদিবা অকণমান এইকেইটা চা পানী ভাত বনাই হৈ গ'ল এতিয়া মাংসৰ কাৰণে তেল দিয়া হৈ গ'ল মস্তি চেন আহিলে তেলৰ চেন আহিছে পুবালি নহয় হনুমান এইটো মই ঘৰ পৰা অনা পিঁয়াজ এইডোখৰ মই দিম এই ঘৰ পৰা অনা পিঁয়াজ মই দিম এইটো মই দিছোঁ এইটো মই আনিছোঁ তোৰ সকামে পাতিলোঁ ইয়াত একদম পুৰা আমাৰ চিকেন টক টক বনি গৈছে ইয়াৰ এইপিনে ৰান্ধনি মই চিং ফং খোৱা সেইটো বেকাৰ হৈ চবান মাংস কচকিবি হালধি অকণমান দিব লাগিব অকণমান দিছোঁ দে অকণমান দে বহুত দাম হালধি তিতা হ'ব খাবলৈ পুৰা মাত একদম ইউটিউবত দিয়া যায় ধাম ধুমকে মাৰ কেৰাহী এনেকে ধাম ধুমকে ঘূৰা দে কি সিজিব লাগিব তোৰ ঘৰ ইয়াত পিঁয়াজে নাই অকল আমাৰ ঘৰত পিঁয়াজ আছে দমাই দিছোঁ মাংস মই দিছোঁ বিদু ভাই কৃষ্ণ জয় আৰু তোৰ বাই পিঠি সকাম পাতিছিলে মাংস দিলোঁ এতিয়া লাহেকৈ আৰু অকণমান দি দিছোঁ 30 কেজি মাংস ওলাইছে নাই ইয়াত অংক একেবাৰে খাব চং মোৰ হাতেৰে খাবা তুমি মাংস জলকীয়া গান গা গৌতম টেষ্ট কৰি চাওঁ দিয়া এডোখৰ দিবা ইয়াত দিয়া ই ফিগা নাইকিয়া এডোখৰ দিছা বেলেগ এডোখৰ দিয়া না একো নহয় এডোখৰ দিয়া দেখিছে এডোখৰ খাই চাওঁ এতিয়া মই তাৰমানে আমাৰ টেষ্ট কৰাটো এটা পৰম্পৰাগত ন এইটো মই টেষ্ট কৰি চাইছোঁ এইডোখৰ দুডোখৰ হৈছে টেষ্ট কৰা আৰু 10ডোখৰমান টেষ্ট কৰিম তাৰপিছত আৰু নকওঁ মাংস ধুনীয়া হৈছে মাংস আমি সহযোগ কৰিব কাৰণে ধুনীয়া হৈছে ন বহুত ধুনীয়া আছে মাংস একদম ক'বই নালাগে মই আৰু 20 পিচমান খাওঁ তাৰপিছত আৰু ভাত খাওঁ একেবাৰে এইবাৰ আৰু এডোখৰ খাওঁ টেষ্ট এডোখৰ কৈছোঁ আৰু এডোখৰ টেষ্ট এইবাৰ এডোখৰতে দি 4-5ডোখৰমান হ'ব বেছি নহয় তাৰমানে একদম ধুনীয়া হৈছে টেষ্টটো আৰু দুডোখৰ টেষ্ট কৰিম কেনেকুৱা হৈছে চাম তাৰমানে মাংসকেইডোখৰ 2,000 years later. আৰু এডোখৰ টেষ্ট কৰোঁ আৰু নকওঁ আৰু মোতে মাংস একেই হ'ব হ'ল কোনডোখৰ টেষ্ট কৰোঁ এইডোখৰকে টেষ্ট কৰোঁ আৰু আপুনি তহঁতি খাবি আৰু মই নাখাওঁ যামগৈ গম পালোঁ আমাৰ কি হৈছে ৰান্ধনিটো বেছি হৈ গৈছে মানুহৰ কেৰাহীটো অকণমানি হৈ গৈছে কাৰণ আমাৰ প্ৰব্লেম হৈছে টকা থাকি বিতৰ্ক হৈ গৈছে কাজিয়া মাজত হৈ গৈছে চিল হুলস্থুল আৰু কাম বুলি কৈছে শুন্তি পুতেক এইটো আমাৰ হয় ন পুতেক মজা বঢ়িয়া এই কালি মেণ্টেল হস্পিটেলৰ পৰা ওলাই আহিছে দেই এই কাৰণে এনেকুৱা হৈছে অলপ হাই অকণ আঁতৰলৈ আহি লৈছোঁ এতিয়া লাহেকৈ খাই মেলি হৈ গ'ল এতিয়া ঘৰলৈ যাম লাহেকৈ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে চাই মেলি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব